মোৰ ইমান টকা পইচা আছে মই জনাই নাছিলো মই ইমান টকা পইচা দেখা পাই মোৰ মনটো একেবাৰে ভাল লাগি গৈছে মই মই এইখন গাঁৱৰ আটাইতকৈ ধনী মানুহ সকলো মোৰ তলত কাম কৰিব লাগিব মই মই সকলোতকৈ ধনী মানুহ হৈ থাকিব বিচাৰো গোটেই জীৱনটো আৰু যদি এখন গাঁৱত কোনোবা ২ নম্বৰ ধনী মানুহ ওলায় তেতিয়াহ'লে মোৰ সন্মানটো নোহোৱা হৈ যাব গতিকে এইখন গাঁৱত মই আৰু কোনো মানুহক ধনী হ'ব নিদিওঁ অকল ময়ে ধনী হৈ থাকিম আৰু 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 মোৰ এই টকা পইচাৰ বিষয়ে যদি অইন কোনোবাই গম পায় তেতিয়াহ'লেতো মোৰ এই টকা পইচা ইয়াৰ পৰা চুৰ কৰি লৈ যাব কি কৰা যায় এতিয়া অতি সোনকালে পহৰাদাৰ ব্যৱস্থা কৰিব লাগিব এই গুদামৰ পহৰা দিয়া মানুহ ৰাখিব লাগিব একেবাৰে বিশ্বাসী মানুহ ৰাখিব লাগিব নহলে কোনোবা দিনা কোনোবাই মোৰে টকা পইচা চুৰ কৰি লৈ যাব আৰু মই এইটো কেতিয়াও সহ্য কৰিব নোৱাৰো কিন্তু এখন গাঁৱততো ইমান বিশ্বাসী মানুহ নাই তেতিয়াহ'লে কাক দিব পাৰি কাক ক'ব পাৰি কোনোবা এজন পহৰাদাৰ লাগিব কাক ক'ব পাৰি কোন আছে এখন গাঁৱত ইমান বিশ্বাসী মানুহ পাই গলো মই পাদেশ্বৰৰ কথা পাহৰিছিলোৱেই পাদেশ্বৰে বহুত ভালদৰে পহৰা দিব পাৰিব তাৰ ওচৰতে যাওঁ সি মোৰ গুদামটো পহৰা দিয়াৰ বিনিময়ত মই তাক দৰমহা দিম মই পাদেশ্বৰৰ ওচৰতে যাওঁ মই চালা মোৰ টকা পইচা কাকো চুৰ কৰিব নিদিওঁ মই পাদেশ্বৰক আনিবই লাগিব পাদেশ্বৰক কিবা কৰি বুজাই বঢ়াই মোৰ গুদামৰ পহৰাদাৰ বনাব লাগিব নহলে মোৰ কণ্ডিশ্যন বহুত বেয়া হৈ যাব কাৰণ মই শুনিব পাইছো এইখন গাঁৱত বোলে কোনোবা কালু গুণ্ডা আহিছে কালু গুণ্ডাই মানুহৰ ঘৰে ঘৰে ডকাইতি কৰি ফুৰিছে মোৰ ঘৰতো যদি ডকাইতি কৰিব আহে তেতিয়াহ'লে মোৰ টকা পইচা একেবাৰে লৈ যাব কিন্তু এই পাদেশ্বৰকনো এতিয়া ক'ত বিচাৰি পাওঁ গোটেই গাঁওখন টিঘিল ঘিলাই ঘূৰি থাকে পাদেশ্বৰ আৰু জণ্ডিচ দুয়োটা একেলগতে মানে একদম ক'বই নালাগে আৰু য'তে ত'তে ঘূৰি থাকে এই গাঁৱৰ ফালে বিচাৰি যাওঁ আৰু গাঁৱত যদি নাপাওঁ তেতিয়াহ'লে জংঘলৰ ভিতৰত যাব লাগিব পাদেশ্বৰে আৰু বনৰীয়া জীৱ জন্তুৰ দৰে জংঘলৰ মাজত সোমাই থাকে কি যে ভাল পায় জংঘলৰ মাজত সোমাই থাকি চালা মায়ে পন্দা টপা গছজনীটো খৰি আনিব দিছিলো নে নাই দিনৰ দিনটো বান্দৰৰ দৰে ঘূৰি থাক জংঘলে মংঘলে ঘূৰি থাক খৰি কেইডালমান আনিব নোৱাৰো নেকি আজি চালা যাবি তই ঘৰত তোৰ হাত ভৰি কাটি পিনে ভাত বনাম অননি ককা বেছি কথা নকব আপুনিওতো ঘূৰি ঘূৰি ভাত খায় আপুনি ঘৰত খৰি নিব নোৱাৰে নেকি এই এনি টাইম খালি বৰুৱানী কৰি থাকে খৰি কেইডালমান বুটলি নিলে কি হয় চালা ননী বুঢ়াৰ লগত তৰ্ক কৰিব আহিছা মনে মনে আজি খৰি লৈ আহিবি নহলে তোক একেবাৰে ঘৰত সোমাব নিদিওঁ চালা গাহৰি পোৱালি টপা গজনি চালা দিনৰ দিনটো খালী গাই ঘূৰি থাক খোৱা লোৱাটো নকৰয়ে আমাৰ কথাও চিন্তা নকৰ ঘৰত আহিব নোৱাৰ তই খৰি লৈ আহিবি আপোনাক দেখোন একেবাৰে মাথা চাথাই কোবাই থৈ গল আৰু আপুনি মনে মনে থাকিল যে মা কচম জণ্ডিচ বহুত খং উঠিছে তথাপিও একো ক'ব পৰা নাই কি কৰিম আৰু বেচেৰা বুঢ়া মানুহ মাৰি চাৰি দি মৰি থাকিব আৰু বুঢ়াই মৰিলেতো সম্পত্তিখিনি মোকেই দি যাব গতিকে সেইকাৰণে মই মনে মনে থাকো আৰু পিছে পাদেশ্বৰ দা জংঘলত ময়ো যাব লাগিছিল খৰি আনিবৰ কাৰণে মোৰ ঘৰতো খৰি নাই বলক খৰিয়ে লৈ আহো নেকি আজি বল পিছে খৰিকে লৈ আহো কিমান আৰু বুঢ়াৰ কথা শুনি থাকিম বুঢ়াৰ কথা আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছো গাভৰুৱা খুৰা দেখোন খুৰা ক'ত যায় আপুনি জংঘলৰ মাজত কি কৰি আছে পাদেশ্বৰ মই তোমাক বিচাৰিয়ে আহিছো বহুত ডাঙৰ কাম এটাত আহিছো মানে মোক সহায় এটা লাগিছিল মানা কৰিব নোৱাৰা কিন্তু গাভৰুৱা খুৰা সহায় লাগিছিল কওকচোন পাৰো যদি কৰিম দিয়ক মানে পাদেশ্বৰ মোৰ গুদাম ঘৰটো আছে যে সেই গুদাম ঘৰটোৰ কাৰণে এজন পহৰাদাৰ লাগে গতিকে তোমাকে পহৰাদাৰজন পাতো নেকি কাৰণ এইখন গাঁৱত তোমাতকৈ বিশ্বাসী মানুহ আৰু কোনো নাই মানে মই আৰু কাকো বিশ্বাস কৰিব নোৱাৰো সেইকাৰণে তোমাক কৈছো হয় নেকি গাভৰুৱা খুৰা পিছে মইতো কথা দিব নোৱাৰো কাৰণ মই বহুত জেগাত ঘূৰা ঘূৰি কৰি থাকো এতিয়া যদি মই আপোনাৰ গুদাম ঘৰটো পহৰা দি পিনে তাতে যদি বহি থাকো তেতিয়াহ'লে মোৰ বেলেগ কামবোৰ নহ'ব যে পাদেশ্বৰ মানা নকৰিবা তোমাৰ বাহিৰে আৰু কোনো নাই তুমিয়ে এইটো কাম কৰিব লাগিব হ'ব দিয়া পাদেশ্বৰ তুমি কেইদিনমানৰ কাৰণে হলেও মোৰ গুদাম ঘৰৰ পহৰাদাৰ হৈ যোৱা তাৰপিছত মই বেলেগ এখন গাঁৱৰ পৰা মানুহ লৈ আহিম দিয়া হ'ব দিয়ক গাভৰুৱা খুৰা কেইদিনমানৰ কাৰণে মই আপোনাৰ গুদাম ঘৰৰ পহৰাদাৰ হৈ যাম দিয়ক কিন্তু আজি নোৱাৰিম আজি মই জংঘলৰ ভিতৰত গৈ আছো খৰি কাটিবৰ কাৰণে খৰি চৰি কাটি আহি পিনে পহৰাদাৰ হ'ম দিয়ক ঠিক আছে তেতিয়াহ'লে যোৱা খৰি কাটা গৈ খৰি চৰি কটা হলে মোৰ ঘৰত আহিবা কিন্তু ঠিক আছে গাভৰুৱা খুৰা যাম দিয়ক আমিও যাওঁ জংঘলৰ ভিতৰত কুঠাৰ চুঠাৰ আনিছে নে নাই কুঠাৰ অনা নাই যদি ঘৰত গৈ পিনে কুঠাৰখন লৈ আহো
বল পিছে ঘৰত গৈ পিনে কুঠাৰখন লৈয়ে আহো পাতে ছটা এই ইয়াতে দেখোন সৰু সৰু খৰি নাই মানে সৰু সৰু গছ নাই ইমান ডাঙৰ ডাঙৰ গছ আছে এই গছডালটো আমি দুজনে কাটিব নোৱাৰিম চাগে বলক সৰু সৰু গছ বিচাৰো জণ্ডিছ তই ইমান অকমানতে কিয় ভয় কৰা ইমান ডাঙৰ গছ নহয় দেচোন এইটো কাটিব নোৱাৰিম বোলে মই বডি দেখিছ বডি একে কোবে গছডাল কাটি দিম মই পাতে ছটা কথা কোৱা আৰু কামটো কৰাত বহুত পাৰ্থক্য আছে আপুনি ভাবিছেহে গছডাল কাটিব পাৰিম বুলি কিন্তু যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া গম পাব কাটি কাটি একেবাৰে ৰাতি হৈ যাব বাদ দিয়ক সৰু গছ বিচাৰিম বলক তেতিয়াহ'লে ভিতৰলৈকে সোমাই যাওঁ বল পাতে ছটা চাব আকৌ বেছি জংঘলৰ ভিতৰত নোসোমাব এই বাঘ চাগে পালে আমাৰ অৱস্থা বেয়া হৈ যাব একেবাৰে পাতে ছটা ইয়াতে আছে দিয়ক সৰু সৰু গছ ইয়াৰ পৰা কাটিলে হ'ল সেই আছক আপোনাৰ চকুৰ সন্মুখত আছে কাম হৈ যাব মোৰ ঘৰতো কেইডালমান লৈ যাম দিয়ক হ'ব দে সোনকালে খৰি কাটিব লাগিব খৰি চৰি কাটি পিনে গাভৰুৱা ঘৰতো যাব লাগিব কিবা বোলে পহৰাদাৰৰ কাম দিয়ে মোক নেজানো পাই কি পহৰা দিব মাতিছে মোক নেজানে নেকি আপুনি কি পহৰা দিব মাতিছে গাভৰুৱাই আৰু কিনো পহৰা দিব মাতিব গুদামখনত গোটেই গাঁৱৰ মানুহৰ টকা পইচাবোৰ লুটি লুটি জমা কৰি ৰাখিছে সেইবোৰ পহৰা দিব মাতিছে টকা পইচা চাগে বহুত বেছি হৈ গৈছে সেইকাৰণে ভয় কৰি আছে হ'ব দে জণ্ডিছ গাভৰুৱাই আৰু ক'ৰ পৰা পইচা আনিছে ক'ৰ পৰা অনা নাই সেইবোৰ মাথা নামাৰো মোক পহৰা দিব মাতিছে কেইদিনমান পহৰা দি গুচি আহিম আৰু জণ্ডিছ ইমান ভয়ংকৰকে বতাহ বৰষুণ আহিছে বৰষুণটো অহা নাই বতাহ আহিছে ধুমুহা আহিব চাগে পাতে ছটা সোনকালে সোনকালে কেইডালমান গছৰ ঠানি কাটি পিনে ইয়াৰ পৰা সোনকালে বলক বৰ বেয়াকে ধুমুহা আহিব কোনোবা আছেনে মোক বচোৱা কোনোবা আছেনে সোনকালে আহা সেইফালে কোনোবা মানুহৰ মাত পাই আছো বলচোন বল সোনকালে বল কোনোবা মানুহৰ কিবা বিপদ হৈছে চাগে সোনকালে আহা কোনোবা মোক বচোৱা মোক উদ্ধাৰ কৰা এই গছডাল মোৰ ওপৰত পৰি গৈছে সোনকালে আহা কোনোবা আছেনে ইয়াতে জণ্ডিছ এইটো দেখোন এজন ঋষিমণি গছডাল আৰু ঋষিমণিৰ ওপৰত কেনেকৈ পৰিল এই বতাহ বৰষুণত চাগে গছডাল ঋষিমণি গাত বাগৰি পৰিছে দে সোনকালে সোনকালে গছডাল গুচাই দে আহিছা তোমালোকে মোক উদ্ধাৰ কৰা পাতে ছটা দে সোনকালে সোনকালে গছডাল ধৰ গুচাই দে ইয়াৰ পৰা তোমালোকক বহুত বহুত ধন্যবাদ তোমালোকে মোৰ জীৱন বচালা ভগৱানে মোৰ জীৱন বচাবৰ কাৰণে তোমালোকক পঠাই দিছিল ইয়াতে পিছে ঋষি বাবা আপুনি এই জংঘলৰ ভিতৰত কি কৰি আছিল ইমান বতাহ বৰষুণ হৈ আছে আৰু আপুনি জংঘলৰ ভিতৰত বহি আছিল যে মই এই জংঘলৰ ভিতৰত বহি তপস্যা কৰি আছিলো ঠিক সেই সময়তে বতাহ বৰষুণ আহিল আৰু এই গছডাল মোৰ ওপৰত বাগৰি পৰিল মই ভাবিছো মোৰ আজি প্ৰাণবায়ু ওলাই যাব কিন্তু তোমালোকে আজি মোৰ জীৱন বচালা তোমালোকে মোৰ জীৱন বচোৱাৰ কাৰণে মই তোমালোকক এটা ধুনীয়া বৰদান দিম কিন্তু আজিতো আৰু বৰদান দিয়া নহব আপুনি কি আমাক বৰদান দিব ধন্যবাদ আমাক ধুনীয়া চাই এটা বৰদান দিলে হ'ল আৰু আজিতো বৰদান নলওঁ কাৰণ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম অহাকালি আপুনি আমাক ধুনীয়া বৰদান দিব এটা